বাবা মোৰ এটা বহুত ডাঙৰ বিপদ হৈছে মোক ৰক্ষা কৰা বাবা ফেচবুকৰ সকলোবোৰ সমস্যাৰ সমাধান আছে এওঁৰ হাতত কি আই কিয় ইমান খৰধৰকে আহিছে আই নক'ব আৰু আগৰ ভিডিঅ'বোৰত মাত্ৰ এটাই লাইক পাইছিলোঁ তাকো বাইদেউৰ পৰা কিন্তু যোৱাকালি আপুনি কোৱাৰ দৰে ভিডিঅ'টো বানিলোঁ ৰাতাৰাতিয়ে ফেমাছ সেইবাবে ফেনবোৰে আজি যেনে তেনে ভিডিঅ' দিবলৈ কৈছে সেইটো কথা তেনেহ'লে মই যিটো কথা যাদু দেখুৱাম পাগলা হৈ যাবি এইখন এখন কাগজ হয় না এতিয়া চাবি মই কাগজখন কিনকে যাদু দেখুৱাম কাগজখন মই লাৰু কৰিলোঁ এই কৰি কিনে চাবি এতিয়া দেখছ না কেনেহেন যাদু এইটো তোক মই শিকাই আছোঁ বাবা আপুনি কেনেকৈ কৰিছে মোক শিকাই দিয়ক মই ভিডিঅ'ত দিব লাগিব এতিয়া সময় নাই আপোনালোকৰো যদি যাদুটো শিকিবলৈ মন আছে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক দে বাবা তেনেহ'লে মই যাম দিয়ক বা মাধুৰী তোৰ ভিডিঅ'বোৰ বঢ়িয়া হয় পিছে তই মন মাৰি আছ কিয় নকবি তোৰ লগৰ যে ৰমেশ সি মোৰ ভিডিঅ'টো লাইক কৰাটো দূৰৰ কথা নাচায় সেইটো কথা তেনেহ'লে তোক মই এটা ঠিকনা দিওঁ তালৈ যা হয় নেকি মই এতিয়াই যাওঁ ৰ দে যা যাওঁ দে বৰ বাধা দিছে এটা গানে শুনো ৰ কাম বনটো নাইয়ে Il m'a dit t'es où, je te rejoins en tel. Moi j'en bats les reins, j'ai besoin d'un vrai job. Il a vu mes copines, je crois qu'il a flashé. Je suis pas tout blanc bête, à mater la fessée. Je réponds à tes appels, tu crois que je vais la fesser. Moi je m'en bats les reins, j'ai besoin d'un vrai job. Trop tard. বাবা এটা ঘটনা হৈছে বাবা কোৱা আমাৰ গাঁও যে ৰমেশ সি মোৰ ভিডিঅ' লাইকটো কৰা দূৰৰ কথা নাচায়ে তেনেহ'লে মই তোমাক এটা ট্ৰিক শিকাম তুমি অলপ পিছুৱাই যোৱা আজি চেছ মই যে ফটা লগাই পাই আছোঁ বাবা হেন মোৰ ভাবছোতো কিয় লগা নাই এতিয়া তোমাক মই দেখুৱাই আছোঁ তুমি চিম্পুল এনেকৈ ল'বা এনেকৈ হ'বা হৈ কিনে তুমি এনেকৈ যাবা যাই কিনে চুলিখিনি এনেকৈ দিবা তোমাৰ কাম হৈ যাব ইটলা কিন্তু তুমি এনেকৈ দিবা ইটলা নহ'লে ছোৱালী মানুহটো তোমাৰ লগত দে বাৰু যাবা ৰুম ৰবা বুলি কয় বেগে হা কি হ'ল বাবা তোমাক মই সময় বাহিৰিলো নহয় তুমি এটা কাম কৰিবা এটা দুটা সহায় কৰিম এতিয়া গুৰুজীয়ে কৈছিল এজন মানুহক সহায় কৰিব লাগে এয়ে গোটেই বটলটোৱে কদাপি
তুই এখন 10 টাকা যা এখন বুটলি লইয়া এতিয়া মোৰো হেৰা লাগছে তোৰ ইয়ালে হোৱা সবাবতো যায় নাই না দে বাদ দি গিলা আজি মোক মাষ্টৰে চিৰহত্যা ঘটনা শিকছিল মই নললো বাবা দগৰি মাৰছি তুই চিৰ হত্যা ঘটনা না কালকে তো ভিডিঅ' চানাই নেকি তুই আরে তো প্ৰথম ভিডিঅ'তে এটা ডাইলগ আছে তুই চিৰ হত্যা ঘটনা দেচোন ক কি দিলক ইঞ্জিন বি এনে এখন গাড়ী নহয় হাত ভৰি নথকা মানুহ এজন সুস্থ নহয় ছাল আৰু ষ্টাইল বি এনে এজন ল'ৰা ধুনীয়া নহয় আৰু 2 কেজি মেকআপ বি এনে এজন ছোৱালী ধুনীয়া নহয় এইটো দেখোন ৰমেশ এইটোৱে ভাল চাই ঐ পাগলি না কি কৰবা আছে এইগিলা আমাৰ আগতে মই না 10 টাকা খান তুলি দিছোন মই আহি আছে বাবা এটা বৰ ডাঙৰ ঘটনা হ'ল পাদিলা বাবা ভিডিঅ'টো শেষ হ'বলৈ হ'ল মোক শিকাই দিয়া কি শিকাব লাগে তোকে যি যাদুটো শিকাই দিম বুলি কৈছিলে দিয়ক ইপেট একবাৰ গাছত থাইনা ইপেট হৈছে কাগজ একেবাৰে ইনকে ল'ব লাগিব তেতিয়া আগৰ পৰা মাৰি পেট নেদেখে ইনকে ল'লি লৈ কিনে কাগজখন ইনকে দিবি দি কিনে তোৰ ইপেট ইনকে লুকে লৈ কিনে ইপেট এনেকৈ লাড়ুটো বনাবি বনাই কিনে মিছাও খগবি ধাক এনেকৈ মাৰি পেটে দি এনেকৈ দিবি লৈ তেতিয়া চবেই গম পাব বুজি পাইছা না এতিয়া হয় নেকি তে বাৰু আজি মই ভিডিঅ'টো বনাম